বৃদ্ধাশ্ৰমত থকা এগৰাকী মাতৃয়ে পুত্ৰলৈ দিয়া চিঠি। মোৰ সোণটো কাণফুলযোৰ বিক্ৰী কৰি মোৰ মৰাশতো ঢাকিবলৈ বগা কাপোৰ এখন কিনিবা। মোৰ মৰম আৰু ভালপোৱাখিনি পঠালো। বহু দিন হ'ল তোমাক দেখাই নাই। বহুত কষ্ট হয় কথাবোৰ ভাবিলে। কান্দোনত মোৰ বুকু ভাঙি যায়। এতিয়া মোৰ বাবে তোমাৰ অন্তৰত কি অনুভূতি আছে মই নাজানো। তুমি সৰু থাকোঁতে মোক এৰি মোক বাদ দি একোৱেই নুবুজিছিলা। মই যদি কেতিয়াবা তোমাৰ চকুৰ আঁতৰ হৈছিলো তেতিয়া মামা বুলি তুমি চিৎকাৰ কৰি উঠিছিলা। মোৰ বাহিৰে কাৰো কোলালৈ নগৈছিলা। 12 বছৰ বয়সত তুমি আম গছৰ পৰা পৰি তোমাৰ হাতত দুখ পাইছিলা। তোমাৰ দেউতাই হালৰ বলদ বিক্ৰী কৰি তোমাৰ চিকিৎসা কৰাইছিল। তেতিয়া 3 দিন 3 ৰাতি তোমাৰ কাষত নোখোৱাকৈ মই আছিলোঁ। সেই কথা তোমাৰ এতিয়া মনত আছেনে? তুমি এক মুহূৰ্তও মোক নেদেখিলে থাকিব পৰা নাছিলা। তুমি বিশ্ববিদ্যালয়ত পঢ়াৰ সময়ত মোৰ বিয়াৰ গহনা বিক্ৰী কৰি তোমাৰ পঢ়াৰ খৰচ যোগাৰ ধৰিছিল। হাতৰ বিষটো তোমাৰ এতিয়া আছেনে? ৰাতি শোৱাৰ পৰত তোমাৰ কপালত মূৰত হাত বুলাই নিদিলে তুমি নুশুইছিলা। এতিয়া তোমাৰ কেনেকৈ টোপনি আহে? মোৰ কথা কি তোমাৰ মনলৈ এবাৰো নাহে? তোমাৰ প্ৰতি মোৰ কোনো অভিযোগ নাই। মোৰ কপালত যি লিখা আছে সেয়াই হ'ব। মোৰ বাবে তুমি কোনো চিন্তা নকৰিবা। মই খুব ভালকৈ আছো। কেৱল তোমাৰ যোন যেন মুখখনি চাবলৈ মোৰ খুব মন যায়। তুমি ঠিকমতে খোৱা বোৱা কৰিবা। তোমাৰ ভনীজনীও খবৰ লৈ থাকিবা। মোৰ কথা সুধিলে কবা মই ভালেই আছো। মই ঈশ্বৰক অনুৰোধ কৰিছো তুমি যেন মোৰ দৰে বৃদ্ধ আশ্ৰমত থাকিব লগা নহয়। কোনো এক জ্যোৎস্না ভৰা ৰাতি আকাশৰ পিনে চাই জীৱনৰ অতীত বৰ্তমান ভৱিষ্যতলৈ ভাবিবা। বিবেকৰ কাষত উত্তৰ পাই যাবা। তোমাৰ ওচৰত মোৰ এটা শেষ অনুৰোধ আছে। মই আশা কৰোঁ তুমি মোৰ শেষ অনুৰোধটো ৰাখিবা। মই মৰাৰ পিছত বৃদ্ধাশ্ৰমৰ পৰা মোৰ শৱখিনি তোমাৰ দেউতাৰ চিতাৰ কাষতে জ্বলাব। ইয়াৰ বাবে তোমাৰ কোনো টকা খৰচ নহয়। তোমাৰ দেউতাই আমাৰ বিয়াত দিয়া কাণফুলিযোৰ মই চাদৰৰ আঁচলত বান্ধি ৰাখিছোঁ। কাণফুলিযোৰ বিক্ৰী কৰি পোৱা টকাৰে মোৰ শ্মশানৰ কামখিনি কৰিবা। তোমাৰ সৰুকালৰ এখন ফটো মোৰ চিতাৰ কাষত থৈ আহিবা। ফটোখন চাই মনে মনে মই ভাবিম এইটোৱে মোৰ সেই তাহানিৰ কাহিনী। ধন্যবাদ। কাহিনীটো যদি ভাল লাগিছে